উপায় নাযায়। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মমি আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, এনেদৰে ভালে থাকক, সুস্থ থাকক। আজি বহুদিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বৰ বিশেষ নহয়, চিম্পল ভিডিঅ' এটা লৈ আহিছোঁ। মোৰ থাম্বনেইলটো চাই আপোনালোকে গম পাইছেই চাগে। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, অলপ ব্যস্ততাৰ বাবে ঘৰৰ ইটো কাম চলি আছে, সেইকাৰণে দিব পৰা নাছিলোঁ। আৰু এতিয়াও কমপ্লিট হোৱাকৈ নাই, তথাপি আজি এটা বিশেষ দিন, সেইবাবে ভিডিঅ'টো দিওঁ বুলি ভাবিলোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ' এটা দেখিছেই চাগে, পাকঘৰটোৰ অৱস্থা পিছফালে কমপ্লিট হোৱা নাই বনোৱা। বেলেগ এটা ৰুমতে পাকঘৰ হিচাপে আমি লৈ আছিলোঁ। এতিয়া আমি যোনটো মেইন মানে পাকঘৰ আৰু অৰিজিনেল পাকঘৰ, সেইটোত আমি আজি সোমাইছোঁ। গতিকে নতুন পাকঘৰ কমপ্লিট হোৱা নাই এতিয়ালৈকে, তথাপি থুলমূলকৈ অলপ কৰি মেলি সোমাব পৰাকৈ লৈছোঁ। যিহেতু নতুনকৈ পাকঘৰত সোমাইছোঁ, নতুন পাকঘৰত সোমালে হেনো মিঠা খাব লাগে, মই ভাবোঁ। সেইকাৰণে ভাবিলোঁ ক্ষীৰ বনাওঁ, চবেই খাওঁ ঘৰখনৰ। এতিয়া ক'ভিডৰ টাইম যেন কোনো আহিব নোৱাৰে, ঘৰখনেই খাব লাগিব। ব'লক তেন্তে এতিয়া মোৰ লগত ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। আৰু ভিডিঅ'টো শেষৰলৈকে চাবলৈ নাপাহৰিব, আৰু চাই কেনেকুৱা পালে শেষত জনাব কমেণ্টৰ জৰিয়তে, আৰু এটা লাইক কৰি দিব, আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ব'লক তেন্তে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পায়স বনাবৰ কাৰণে মই এয়া বস্তুবোৰ যোগাৰ কৰি লৈছোঁ। ইয়াত মই কণ জহা চাউল লৈছোঁ, ভালদৰে ধুই মই তিয়াই থৈছিলোঁ অলপ সময়। এইফালে মই আলমণ্ডছ কেইটামান লৈছোঁ, 4-5টা, কাজু লৈছোঁ কেইটামান, খিচমিচ লৈছোঁ, আৰু ডাব নাৰিকল মই কাটি লৈছোঁ। আৰু এইফালে এইটো ইলাইচি লৈ লৈছোঁ মই, আৰু এইফালে গাখীৰ থৈ দিয়া আছে। এতিয়া আৰম্ভ কৰোঁ ব'লক। মই আলমণ্ডছকেইটা অলপ কাটি ল'লোঁ, আৰু খিচমিচকেইটা আৰু কাজুকেইটাও মই অলপ সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। এতিয়া মই খালী চচপেন এটাত অলপমান পানী দি লৈছোঁ, যিহেতু অলপ পানী দি ল'লে গাখীৰখিনি তলত লাগি নধৰে বুলি মই ভাবোঁ। ইয়াৰ পিছত মই গাখীৰখিনি ইয়াত ঢালি দিছোঁ। এতিয়া হাতাৰে মই ভালদৰে লৰাই থাকিম, যাতে লাগি নধৰে, ছাইডতো লাগি নধৰে আৰু তলতো। আৰু পানী দি লৈছোঁ যিহেতু তলত ইমান সহজে লাগিব নালাগে। এতিয়া খুব ভালদৰে লৰাই থাকিব লাগিব। গাখীৰখিনি উতলি মানে অলপ কমি যোৱালৈকে, ডাঠ হৈ হোৱালৈকে ভালদৰে লৰাই থাকিব লাগিব। ঠিক এইদৰে ছাইডৰখিনি এৰাই মই ভালদৰে লৰাই আছোঁ। ঠিক এইদৰে গাখীৰখিনি বহুতখিনি অলপ কমিলেও, এইখনেৰে ব্যৱহাৰ কৰিছোঁ, ইখনে বৰ ভাল নালাগিলে। এতিয়া এইদৰে ভালদৰে লৰাই থাকিব লাগিব, ছাইডৰখিনিও যাতে লাগি নধৰে। ডাঠ হৈ নোযোৱালৈকে অলপ সময় গাখীৰখিনি পগাই থাকিব লাগিব। ভালদৰে গাখীৰখিনি এতিয়া লৰাই দিছোঁ যাতে ছাইডত লাগি নাযায়। এতিয়া মই বাতি এটাত 4 চামুচমান ৰাখি থৈছোঁ গাখীৰ, যাতে পাছত দিব পাৰোঁ। ইয়াৰ পাছতে ধুই থোৱা এই চাউলখিনি মই ইয়াত দি দিম। চাউলখিনি দিয়াৰ পিছত খুব ভালদৰে মই লৰাই দিম, যাতে সকলো মিহলি হৈ যায়। চাউলখিনি দিয়াৰ পিছতে মই ইয়াত 4-2খৰমান ইলাইচি এনেদৰে কুটি লৈ পেলাই ইয়াত দি দিছোঁ। ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াৰ পাছতে মই কুটি থোৱা এই খিচমিচখিনি ইয়াত দি দিম, আৰু 2-2খৰমান মই লাষ্টলৈ থৈছোঁ। আৰু এতিয়া কাজুখিনিও দি দিম। ঠিক সেইদৰে কাটি থোৱা আলমণ্ডছখিনি এতিয়া দি দিম, আৰু ডাব নাৰিকলখিনিও দি দিছোঁ। এতিয়া অলপমান ৰাখি থৈছোঁ শেষলৈ। এতিয়া ভালদৰে সকলো মিলাই দিম, ভালদৰে লৰাই দিছোঁ
যাতে সকলো মিহলি হৈ যায়। ছাইডতো যাতে লাগি নধৰে, আপুনি হাতাখন একেৰাহে ঘূৰাই থাকিব লাগিব এইদৰে। পায়স বনাওঁতে সদায় চেনিটো শেষত দিয়া হয়, কিয়নো আগতীয়াকৈ দিলে চাউলটো নিসিজে বুলি কয় আৰু গাপ মাৰি ধৰে, সেইকাৰণে চেনিটো শেষলৈ থৈছোঁ। এতিয়া খুব ভালদৰে লৰাই থাকিব লাগিব। এনেদৰে চাওকচোন, অলপ গাখীৰ বেছি হ'লে খাবলৈ সোৱাদ হয় নহয় জানো। এতিয়া এইদৰে লৰাই অলপ ডাঠ হৈ গৈছে, দেখিছে চাউলখিনিও অলপ লাহে লাহে সিজিবলৈ ধৰিছে। এয়া মই অলপ দাঙি দেখাইছোঁ চাওক। এতিয়া ইয়াৰে মই সিজিছে নাই চাইছোঁ, প্ৰায় সিজিলেই। এতিয়া মই অলপ সময় পাছত নমাই দিব পাৰোঁ। এতিয়া নমোৱাৰ আগতে চেনি দিব লাগিব, চেনি যিহেতু দিয়া নাছিলোঁৱে। আৰু তেজপাত দি ল'ম এতিয়া। দুখিলা তেজপাত মই টুকুৰা কৰি দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া মই 2 কাপ চেনি ইয়াত দি দিছোঁ। চেনিখিনি দিয়াৰ পাছত এতিয়া ভালদৰে মই লৰাই দিম। সকলো মিলাই দিছোঁ। এতিয়া ৰাখি থোৱা গাখীৰখিনি মই ইয়াত দি দিম। ভালদৰে এবাৰ লৰাই দিছোঁ, দেখিছোঁ প্ৰায় হ'লেই। খুব সুন্দৰকৈ লৰাই দিছোঁ। ছাইডৰখিনি যাতে লাগি নধৰে সেয়াও প্ৰায় মন কৰি লৰাই থাকিব লাগিব। এয়া চাওকচোন, ডাঠ হৈ গৈছে। নমাবই পাৰি, এবাৰ লৰাই দিছোঁ। এয়া এতিয়া গেছ অফ হৈ গ'ল, ৰেডি আমাৰ পায়স। এতিয়া মই এটা বাটিত ধুনীয়াকৈ উলিয়াই লৈছোঁ। অলপ পৰি গৈছে তলত, মন নকৰিব। এনেদৰে ইয়াত দেখিছে খিচমিচ, ডাব নাৰিকল, আলমণ্ড চব আছে। এতিয়া মই ওপৰত সজাবৰ বাবে খিচমিচ এনেদৰে দি দিছোঁ। এয়া আলমণ্ডছ দি দিছোঁ কেইটুকুৰামান, আৰু এয়া ডাব নাৰিকল। এতিয়া মই কাজু এনেদৰে দি দিম। দেখিও ভাল লাগিব, খাবলৈও সোৱাদ হ'ব নহয় জানো। ড্ৰাই ফ্ৰুটছ এনেকৈ খাবলৈও ভাল লাগে। এয়া মোৰ আজিৰ ৰেচিপি ক্ষীৰ ৰেডি। কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব, আৰু আপোনালোকেও ট্ৰাই কৰিবচোন এনেকৈ। আজি এয়া মোৰ চিম্পল ৰেচিপি ক্ষীৰ ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।